আপোনালোকলৈ মই হাত কৰযোৰ কৰি মিনতি কৰিছোঁ যাতে মোৰ এই উমেশ হাজৰিকা নামৰ ল'ৰাটো আজি 2 বছৰ ধৰি পৰি আছে। তাৰ কোনো আৰ্থিক অৱস্থা নাই, পইচা পাতি ঘৰখনৰ কাৰো তেনেকৈ আৰ্থিক অৱস্থা শকত নহয়, একেবাৰে দুখীয়া মানুহ আমি। আৰু এই ল'ৰা ছোৱালীটোৱে আগত পাঞ্জা খেলিছিল আৰু বডি বিল্ডাৰত আছিলে, সি কেইবাটাও মেডেল পাইছিলে। পোৱাৰ পৰিৱৰ্তে এতিয়া তাৰ অসুখত 2 বছৰ দিন ভুগি আছে আৰু ঘৰৰ আৰ্থিক অৱস্থা বৰ ভাল নহয়। আপোনালোকলৈ মই হাত কৰযোৰ কৰি কৈছোঁ, ছাৰ হিমন্ত বিশ্ব শৰ্মা আৰু খেলৰ উদ্যোগ মন্ত্ৰী যিসকল আছে সকলোৱে যেন অকণমান সহায়ৰ হাত আগবঢ়ায়, এই পৰিয়ালটো যেন ৰাইজৰ লগত অকণমান ভালে থাকিবলৈ, এই অসুখৰ কাৰণে যিখিনি সহায় সাৰথি আগবঢ়াবলৈ মই আপোনালোকৰ ওচৰত হাত কৰযোৰ কৰি গোহাৰি জনাইছোঁ। আৰু ইয়াকে লৈ পেলাই যেন তাৰ সকলো ক্ষেত্ৰতে আপোনালোকে অকণমান সহায়ৰ হাত আগবঢ়াই তাৰ কাৰণে মই আপোনালোকৰ ওচৰত হাত কৰযোৰ কৰি মিনতি কৰিছোঁ যেন এই কথাকে লৈ যেন আপোনালোকে সকলো ফালৰ পৰা অকণমান সহায়ৰ হাত আগবঢ়াই ইয়াকে কৈ মই আপোনালোকৰ ওচৰত সাদৰেৰে নিমন্ত্ৰণ জনাই তুলচৰণত সেৱা ধৰিছোঁ যেন প্ৰভু প্ৰসন্ন হৈ যেন তাৰ এই অসুখ বিসুখবোৰৰ কাৰণে আপোনালোকে অকণমান সহায়ৰ হাত আগবঢ়াই ইয়াকে কৈ মই সামৰণি মাৰিছোঁ। দেৰগাঁৱৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈ উমেশ হাজৰিকা লিভাৰৰ জটিল ৰোগত আক্ৰান্ত। বিগত 3 বছৰ ধৰি চিকিৎসাৰ নামত সৰ্বহাৰা হৈ পৰিছে উমেশ হাজৰিকাৰ পৰিয়াল। উল্লেখ্য যে দেৰগাঁৱৰ উন্নয়ন প্ৰাধিকৰণৰ কৰ্মচাৰী উমেশ হাজৰিকাই আজি কোপতি লাভ নকৰিলে চৰকাৰী দৰমহা। এসময়ত ভাৰতৰ বিভিন্ন স্থানত পাঞ্জা খেলি দেৰগাঁৱৰ লগতে অসমলৈ সুনাম কঢ়িয়াই আনিছিল উমেশ হাজৰিকাই। নিজৰ সাঁচতীয়া ধনেৰে বিগত 3 বছৰ ধৰি চিকিৎসাৰ অন্তত এতিয়া দিশহাৰা হৈ পৰিছে পৰিয়ালবৰ্গ। উপযুক্ত চিকিৎসাৰ বাবে বৰ্তমানে উমেশ হাজৰিকাৰ পৰিয়ালৰ অৰ্থৰ প্ৰচুৰ অভাৱ। সেয়েহে পৰিয়ালৰ লোকে অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী লগতে দল সংগঠনৰ সহায় সহযোগিতা কামনা কৰিছে। মই আজি 2 বছৰ ধৰি এই লিভাৰৰ কমপ্লিট লিভাৰ স্পইল হৈ যোৱা এটা বেমাৰ, যিটো লিভাৰ ডেমেজ বুলি কয়, তাত মই ভুগি আছোঁ। আগতে যথেষ্ট পৰিমাণ মই খেলত আগবঢ়া আছিলোঁ। মই অসমত যথেষ্ট খিতাপ কৰিছিলোঁ, যেনিবা অসম চেম্পিয়নো হৈছিলোঁ, নেশ্যনেল পৰ্যায়তো খেলিছিলোঁ। কিন্তু বৰ্তমান মোৰ অৱস্থা একেবাৰে শোচনীয় অৱস্থাত পৰিছোঁ। মই এই দুখীয়া অৱস্থাত মই এতিয়া এটা ট্ৰিটমেণ্ট কৰিবলৈ হাতত ফুটা কৰি অৱস্থা নাইকিয়া হৈ গৈছে। মই ডেভেলপমেণ্ট অথৰিটিৰ এজন কৰ্মচাৰী, বৰ্তমান আপোনালোকৰ কৰ্মৰত। আজি 3টা বছৰ চাৰিটা বছৰেই হ'ল, মই পইচা এটকাও পোৱা নাই, যিটো কাৰণে মই এটা দৰৱৰ কাৰণে মই তাৰ পৰা এটা টকা খৰচ কৰিবলৈ মোৰ হাতত মই নিজে যোগাৰ কৰিবলৈ অৱস্থা নাই। ঘৰৰ সকলো যি আছিল মাটি ভেটি বিক্ৰী কৰি যি পইচা আছিলে ঘৰৰ সকলো সাঁচতি শেষ কৰি বৰ্তমান মোৰ হাতত এটা টকা নাই যে মই উন্নত চিকিৎসা কৰিম। গতিকে ল'ৰাৰ পঢ়া শুনা মই আধাতে সামৰিব লগা হ'ল, যিটো কাৰণতে মই আজি BA-ত এডমিশ্যন দিও ল'ৰা ঘূৰাই আনিব লগা হৈছে। গতিকে এইখিনি অৱস্থা মোৰ পৰিণতিত এতিয়া বৰ্তমান মই কাটৰ অনুৰোধ কৰিছোঁ আমাৰ বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ। তেখেতক মই অনুৰোধ জনাব বিচাৰিছোঁ যাতে তেখেতে অকণমান সহায়ৰ হাত আগবঢ়ায়, ইমানকে কৈ যাতে সামৰণি মাৰিছোঁ। দেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকা ৰিপৰ্টছ, ইণ্ডিয়ান প্ৰাইম নিউজ অসম।